নমস্কাৰ, মই সাজাদ হুছেইনে জীৱনৰ ৰঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম কলম দিয়া চাহৰ গছ। যিসকলে চাহ খেতিৰ লগত জড়িত তেওঁলোকে জানে যে চাহ গছবোৰ 2-4 বছৰৰ মূৰে মূৰে এক নিৰ্দিষ্ট জোখত কলম দি থাকিবলগীয়া হয়, হয়তো এনে কাটি দিবলগীয়া হয়। কাটি থকাৰ ফলত এটা নিৰ্দিষ্ট উচ্চতাত ৰৈ যায়। যেতিয়া কলম দিয়ে মানে কাটি দিয়ে তাৰপিছত আকৌ নতুনকৈ খুব ধুনীয়াকৈ পাত ওলায়। এই চাওক, এই চাহ গছকেইজোপা কলম দিয়া হৈছে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে 2 বছৰ 3 বছৰ মানে প্ৰয়োজন অনুসাৰে এনেদৰে চাহ গছবোৰ নিৰ্দিষ্ট উচ্চতাত কাটি দিয়া হয়। পুলি চাহ বাগিচাৰ কাটিংটো বেলেগ হয়, পইনত চাহ বাগিচাৰ চাহ গছৰ বেলেগ হয়। তো বেলেগ বেলেগ জোখ হৈ চাওক, এই এথল গোটেই এনে কাটি দিছে, অকল ডালবিলাক আছে চাওক। তাৰপিছত কি হ'ব, কাটি দিয়া পিছত যেতিয়া বসন্ত যেতিয়া আহিব তেতিয়া আকৌ তাত নতুনকৈ পাত ল'ব। এইয়া চাওক, এয়া খুব ধুনীয়াকৈ পাত ওলাইছে। এনেকৈ গোটেইবোৰত আকৌ পাত লৈ এইফালে এবাৰ আগতে কলম অলপ দিন আগত কলম দিয়া এইবিলাকত পাত ওলাব আৰম্ভ কৰিছে। এনেকৈ প্ৰত্যেকজোপা চাহ গছেই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে 2-4 বছৰ মূৰে যেতিয়া প্ৰয়োজন অনুসৰি কাটি দিয়া হয়। তেতিয়া মানে কি উৎপাদনটো বৃদ্ধি হয় আৰু লগতে কি হয় যে গছজোপা এটা নিৰ্দিষ্ট উচ্চতাত ৰৈ যায়। যদি কলম দিয়া নহয় তেতিয়া চাহ গছ বহুত ডাঙৰ হৈ যাব আৰু তেতিয়া পাত তোলাৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব। গতিকে নিৰ্দিষ্ট মূৰে মূৰে কলম দিয়া হৈছে আৰু কলম দিয়াৰ পিছত উৎপাদন যথেষ্ট বৃদ্ধি হয়। আৰু এটা কথা মন কৰিবলগীয়া যে যেতিয়া কলম দিয়া চাওক গোটেই সমানকৈ, এই আপোনালোকে চাওক মই এনেকৈ দেখুৱাম, প্ৰত্যেকযোৰ চাহ বাগিচা এটা নিৰ্দিষ্ট উচ্চতাত কলম দিছে। আৰু কিন্তু এইবোৰ মেচিনে দৰে নহয়, মানুহৰ হাতেৰে কৰে। কলম কটাৰী বুলি কয়, কলম কটাৰীৰে কাটি দিয়ে। একদম আপুনি যদি চাই 1 ইঞ্চিও ওখ চাপৰ নহয়, প্ৰত্যেকজোপা গছে সমান এটা নিৰ্দিষ্ট লেভেলত কাটি দিয়ে। আচৰিত কথা এইটো। যিসকলে চাহ খেতিৰ লগত জড়িত তেওঁলোকে জানে খুব সুন্দৰভাৱে কলম দিয়ে, একদম নিৰ্দিষ্ট জোখত। চাওক, কোনো ওখ চাপৰ নাই, ধুনীয়াকৈ কলম দিয়ে। আৰু কলম দিয়াৰ পিছত যেতিয়া নতুনকৈ পাত আহে খুব ভাল লাগে দেখিবৰ কাৰণে, তেতিয়া সেউজীয়া নতুন নতুন পাত আহে। এইয়া এখন আৰু কলম দিয়া পুলি বাগিচা। এই চাওক, ইয়াত তেনেকৈ কলি ওলাইছে। এইয়া এনেকৈ ডালবোৰৰ পৰা ধুনীয়া কলি ওলাব। এতিয়া গোটেই বাগিচাখন এইখন 2 প্ৰকাৰ কেইবা প্ৰকাৰৰ কলম দিয়ে। একেবাৰে এনেকৈ কাটি দিয়ে, কিছুমান ওপৰত অকলে আগবিলাক কাটে। এনেকৈ এইখন কলম দিয়া, এইফালেও আছে কলম দিয়া। এই কলম দিছে, কলম দিয়াৰ পিছত সাধাৰণতে সেই বছৰ উৎপাদনটো যথেষ্ট বৃদ্ধি হয়, খুব ধুনীয়াকৈ।